নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত দ্বিতীয় শ্ৰেণীৰ সংস্কৃত বিষয়ৰ ৰেলয় য়ানম এই গীতটি আলোচনা কৰিম। প্ৰথমতে মই তোমালোকক এই গীতটি কেনেদৰে সুৰ লগাই গাবলৈ লাগে শিকাই দিম। তাৰপিছত মই তোমালোকক অসমীয়া অৰ্থ সহকাৰে বুজাই দিম। তোমালোকে ভালদৰে মনোযোগেৰে ধ্যান দি শুনিবা। এতিয়া আমি গীতটি গাওঁ আহা। ৰেলয়ানম শীঘ্ৰং চলতি ৰেলয়ানম নগৰং নগৰে নগৰাণি গময়তি য়ানং সৰ্বাণি ৰেলয়ানম শীঘ্ৰং চলতি ৰেলয়ানম নগৰং নগৰে নগৰাণি গময়তি য়ানং সৰ্বাণি সন্তি বহুনি স্থানানি সন্তি বহুনি দ্বারানি ইয়ানানি বিবিধানি ও ইয়ানানি রেলয়ানম শীঘ্রং চলতি রেলয়ানম নগরং নগরে নগরানি গময়তি ইয়ানং সর্বাণি ৰেলয়ানম কিদাহসনং বালানাং কথা কলাপং বৃদ্ধানাম বিবিধ জল্পনং যুবকানাং কথনং কথনে কথনানি ইয়ানি ভবন্তি বিপুলানি ৰেলয়ানম শীঘ্রং চলতি ৰেলয়ানম নগরং নগরে নগরাণি গময়তি য়ানং সর্বাণি ৰেলয়ানম। এতিয়া আমি গীতটিৰ অসমীয়া অৰ্থখিনি আলোচনা কৰোঁ আহা। ৰেলয়ানম ৰেলগাড়ী শীঘ্ৰং চলতি ৰেলয়ানম ৰেলগাড়ীখন অতি বেগেৰে বা খৰকৈ চলে। নগৰং নগৰে নগৰাণি গময়তি য়ানং সৰ্বাণি ৰেলয়ানম নগৰং মানে হৈছে এখন নগৰ, নগৰে মানে হৈছে দুখন নগৰ, নগৰাণী মানে হৈছে বহুত নগৰ। নগৰং শব্দটো একবচনত প্ৰয়োগ হৈছে, নগৰে শব্দটো দ্বিবচনত, নগৰাণী শব্দটো বহুবচনত। অৰ্থাৎ সংস্কৃতত বচন তিনি প্ৰকাৰৰ, সেই তিনিটা বচনতে এই তিনিটা শব্দ প্ৰয়োগ কৰা হৈছে। এখন নগৰ, দুখন নগৰ আৰু বহুতো নগৰলৈ এই গাড়ীয়ে সকলোকে লৈ যায়। নেক্সট আমি চাম সন্তি বহুনি স্থানানি, ইয়াত বহুত বহিব পৰা ঠাই আছে। সন্তি বহুনি দ্বাৰাণি, বহুত দুৱাৰ আছে। দ্বাৰাণী শব্দটো বহুবচনত প্ৰয়োগ হৈছে, দ্বাৰাণী মানে হৈছে দুৱাৰবোৰ। ইয়ানং ইয়ানানি, ইয়ানং মানে হৈছে এখন বাহন, ইয়ানি মানে হৈছে দুখন বাহন, ইয়ানানি মানে হৈছে বহুতো বাহন। এখন বাহন, দুখন বাহন আৰু বহুতো বাহন, প্ৰকৃততে বাহনবোৰ বিভিন্ন প্ৰকাৰৰ হয়। নেক্সট আমি চাম কিদা হসনং বালানাং ল'ৰা ছোৱালীৰ খেল ধেমালি আৰু হাঁহি। কথা কলাপং বৃদ্ধানাম বৃদ্ধসকলৰ সাধু কথা বা গল্প। বিবিধ জলপনং যুৱকানাং মানে হৈছে যুৱকসকলৰ বিভিন্ন কথা বতৰা। কথনং কথনে কথনানি এটা কথা, দুটা কথা, বহুতো কথা। ইয়ানি ভবন্তি বিপুলানি ৰেলগাড়ীখনত প্ৰচুৰ পৰিমাণে দেখা বা শুনা যায়। আকৌ মই সম্পূৰ্ণকৈ অৰ্থটো কৈ দিছোঁ। ল'ৰা ছোৱালীৰ খেল ধেমালি আৰু হাঁহি, বৃদ্ধসকলৰ সাধু কথা বা গল্প, যুৱকসকলৰ বিভিন্ন কথা বতৰা, এটা কথা, দুটা কথা, বহুতো কথা ৰেলগাড়ীখনত প্ৰচুৰ পৰিমাণে দেখা বা শুনা যায়। তোমালোকৰ সহায় হোৱাকৈ মই এই গীতটিৰ উচ্চাৰণ আৰু অসমীয়া অৰ্থ লিখি দিছোঁ। তোমালোকে ভালদৰে চাই বহীত লিখি ল'বা।
যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা আজিলৈ ধন্যবাদ